গোষ্ঠীৰ মহিলাৰ পৰিষদৰ পৰা সকলো অসমবাসীকে ধন্যবাদ জনাইছোঁ। আজি যি অসম বন্ধ দিছে সেয়া সৰ্বাত্মক পৰিলক্ষিত হৈছে। বিশেষকৈ আমি তিনিচুকীয়া ডিষ্ট্ৰিক্টত বহুত ঠাইত ঘূৰি আহিছোঁ, বন্ধ সফল হোৱা বুলি ধৰিছোঁ। আৰু আমি ইয়াৰ দ্বাৰা জনাই দিছোঁ যে আমাক যি চৰকাৰে আমাক মাহীয়াৰ দৃষ্টিৰে চাইছে সেয়া যাতে আৰু নকৰে আমি সকীয়াই দিছোঁ। আমি কলিতা জনগোষ্ঠী সদায় আছোঁ আৰু যদি আমাৰ দাবীবোৰ মানি নলয় তেনেহ'লে আমি জংগী আন্দোলন আকৌ কথা দিছোঁ। আমি আমাৰ প্ৰাপ্য আমাক লাগিবই, এয়া কেতিয়াও ৰেহাই দিয়া নহয়। প্ৰয়োজন হ'লে আমি বাট পথতো বহিবলৈ সাজু আছোঁ। ধন্যবাদ। কলিতা জনগোষ্ঠী মহিলা পৰিষদ। তিনিচুকীয়া মহিলা পৰিষদৰ পৰা মই সকলোকে অভিনন্দন জনাইছোঁ। আজি বন্ধ আমাৰ বাবে ইতিহাসত প্ৰথমবাৰৰ বাবে আমি আজি অসম বন্ধ কাৰ্যসূচী হাতত লৈছিলোঁ। সকলোৰে সঁহাৰি পাই আমাৰ বাবে বহুত সুখী হ'লোঁ। চৰকাৰক আমি এইখিনি ঠাইৰ পৰাই জনাব বিচাৰিছোঁ যে আগলৈ দিনত যদি আমাৰ দাবীসমূহ মানি নলয় তেনেহ'লে আগন্তুক দিনলৈ আমি জংগী আন্দোলন কাৰ্যসূচী ৰাজপথলৈ ওলাই আহিব বাধ্য হ'ম। মহিলা কোনো পিনে পিছপৰা নহয়। ধন্যবাদ। সদৌ অসম কলিতা জনগোষ্ঠী তিনিচুকীয়া জিলাৰ মহিলা পৰিষদৰ পৰা সকলো অসমবাসী কলিতা জনগোষ্ঠীলৈ আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু আজি যি অসম বন্ধ আমাৰ তিনিচুকীয়া জিলাতো সৰ্বাত্মক প্ৰভাৱ পৰিছে। বিভিন্ন ঠাই পৰিভ্ৰমণ কৰি আমি গম পাইছোঁ সকলো জেগাতে বন্ধ হৈছে। আৰু যি আমাৰ কলিতা জনগোষ্ঠীক চৰকাৰে যি আজিলৈকে আমাক মাহীয়ে চকুৰে চাই আছে, আমি ৰজাঘৰীয়াক তেওঁলোকক আমি জনাই দিব বিচাৰিছোঁ যে কলিতা জনগোষ্ঠীও যি শক্তি আছে এই শক্তি আমি আগন্তুক দিনলৈ ইয়াতকৈ আমি জংগীভাৱে প্ৰদৰ্শন কৰিম ৰাজপথত। আৰু আজি এই বন্ধৰ মাজতে আমি তেওঁলোকক সকীয়াই দিছোঁ যে কলিতা জনগোষ্ঠী ইমান তল পৰি থকা নহয়। তেওঁলোকে যি আগবাঢ়ি আহিছে আগবাঢ়ি যাব। আৰু কলিতা জনগোষ্ঠী মহিলা সমিতি জিন্দাবাদ আৰু কলিতা সকল জিন্দাবাদ।